Good morning everyone and welcome back to my channel again. So আজি হল 1 জানুৱাৰী 2022 আৰু সকলোকে নতুন বছৰৰ শুভেচ্ছা। আশা কৰোঁ সকলোৰে নতুন বছৰটো ভালেই যায়। তো আজি আৰু মানে সকলোৱে মানে মন্দিৰত যায়, কিন্তু আমি আৰু জাগাটাত ফুৰিব যাম বুলি ওলাই আহিছোঁ। এক জানুৱাৰী বুলি মানে বছৰটোৰ প্ৰথম দিনটো আজি অলপ ভালকৈ খেদাব মন আছে। তো ওলাই আহিছোঁ, যাম এটা জেগাত। শ্বিলং ছাইডত আছে জেগাটো, মানে শ্বিলং নোপোৱাতে নংপোৰ পৰা অলপমান আগত। তো বলক গৈ থাকোঁ। আৰু ৰাতিপুৱাই ওলোৱা কথা আছিল, কিন্তু ওলাওঁতে দেৰিয়ে হৈ গ'ল। এটা 9:30 হৈ গ'ল চাগে, 9:30 হৈ গ'ল। 8:30 মানতে ওলোৱা কথা আছিল। তো কেছ নাই, একো যাই থাকিম লাহে লাহে। তো বলক, আৰু এই টাৰ্ণিং পালোঁৱে। আৰু শ্বিলং ৰোডত এণ্ট্ৰি কৰাৰ পিছতহে আৰু মজা লাগিব। এইখিনি ক্ৰছ কৰি লওঁ পটাপট। এণ্ট্ৰি কৰিলোঁ শ্বিলং ৰোডত, আৰু এতিয়া আৰু মজাই মজা। তো কোৱা হোৱা নাই, মই অকলে অহা নাই, মোৰ লগত নৱ, অভি আৰু দেৱৰাজ আছে। মানে কালি 31st খানা চানা খাই প্লেন হৈ গ'ল হঠাৎ, আজি বোলে ক'ৰবাত ফুৰিব যায় তো ঠিক আছে, ওচৰতে ভাল জেগা এইটো, সেইকাৰণে এইটো ছাইডতে ওলাই আহিলোঁ। আৰু মই তাত একবাৰ আগতে গৈছিলোঁ মৃণাল দাহঁতৰ লগত। আৰু এবাৰ যাওঁ। তো এতিয়া আৰু কৰ্ণাৰিং ষ্টাৰ্ট, আৰু পূৰা মজা লাগিব। তো গৈ থাকোঁ লাহে ধীৰে, বেছি ৰাছ ড্ৰাইভিং নকৰোঁ, যিহেতু হাজাৰ হ'লেও প্ৰথম দিন, আৰু আজি যদি কিবা এটা হ'ব লাগে তো এইপিনে চাই চিতি লাহে ধীৰে আগবাঢ়িম। ইমান দিনে ভিডিঅ' ৰেকৰ্ড কৰা হোৱা নাছিল। একচুৱেলি মোৰ কি হৈছিল, গোপ্ৰ'টো অডিঅ' কোৱালিটিটো বহুত বেয়া আহি আছিল। মোৰ স্প্লিটাৰ এটা নাছিল তো তেনেকুৱাকৈ মই ৰেকৰ্ডিং কৰি আছিলোঁ। তো যোৱাকালি স্প্লিটাৰ এটা আহি পালে। তো এতিয়া অডিঅ' কোৱালিটিটো বা কেনেকুৱা আহিছে গম নাপাওঁ। ভালটো আহিব লাগে, তো চেক কৰি চাব লাগিব আগত, দেখা যাওক। আৰু গোপ্ৰ' ছেটিংছো খেলি মেলি হৈ আছিল, তো মিলাই লৈছোঁ ভালকৈ। তো কোৱালিটি অলপ ভাল হ'ব লাগে আগতকৈ, চাওঁ। আৰু লাহেকৈ পাহাৰ চাহাৰবিলাক দেখা পোৱা হৈ গ'ল। আৰু যে ফুল গিয়াৰ আপত আহিছোঁ একদম, গ্ল'ভছ চপছ জেকেট টেকেট মাৰি আহিছোঁ পূৰা মজা। আৰু এইটো ৰাস্তাত আহি কিবা এটা ভালেই লাগে আৰু বহুদিন এইটো শ্বিলং ছাইডত অহা নাছিলোঁ, তো আহি গ'লোঁ। তো আমি গৈ আছোঁ মাৰনগৰ লেক। আমাৰ গুৱাহাটীৰ পৰা 50 কিলোমিটাৰমান হয়। তো তাৰ আগত নাযাওঁ, ইমান প্ৰিপাৰেশ্যন হৈ অহা নাই আগত যাম বুলি। মাৰনগৰতে যাম, জাগাখিনিও মজা তাৰে। টোকে পাই গ'লোঁ টোল প্লাজা, আৰু ইয়াৰ পৰা বেছি দূৰ নাই, মোটামুটি আৰু 30 কিলোমিটাৰমান আছে মাৰনগৰ লেকলৈ। আৰু এইখনেই মজা। আৰু আগত ক'ভিড ভেকচিনৰ চাৰ্টিফিকেট চেক কৰিব চাগে, তো কিবা কৰি লাষ্ট টাইম আহোঁতে তাত চেক কৰিছিলে, এবাৰ কি কৰে নাজানো। তো লাহে লাহে ঠাণ্ডা লাগি আছে, পূৰা ঠাণ্ডা বতাহ এটা পূৰা গাত লাগি আছে, মজা লাগি আছে মজা। ইয়াত বহুত লাইন আছে, কিবা কৰিব লাগে এতিয়া গম নাপাওঁ। তো ইয়াত ক'ভিড ভেকচিনৰ চাৰ্টিফিকেট দেখাব লাগিব, আৰু ডকুমেণ্ট এখন জমা দিব লাগিব। 2 বাইক, 4 people.
হা হা অঁ 2 বাইক 4 পিপল ভেকচিনেশ্যন চাৰ্টিফিকেট দেখুওৱা হৈ গ'ল আৰু এইফালে আছে আমাৰ নৱ বাবু ভাই অভি আৰু দেৱৰাজ কেনে লাগছে আহি কচোন হা আহিতো পোৱা নাছিলি লাগছে কেনে আৰু আগত আৰু মজা জেগা যাই থাকোঁ লাহেকৈ তো এইখনে পাছখন আৰু তাৰ বাইকৰ সেইখন পাছ তো ইয়াত সোমাৰ লগে লগে দেখাব লাগিব আৰু ইয়াৰ পৰা এতিয়া গৈ থাকোঁ তো বলক অলপ দেৰিকৈ আহিলে মানে পূৰা একদম মানে ফাঁচি গ'লোঁ 1-1.5 ঘণ্টাৰ কাৰণে ইয়াত লাইনত তো ৰাতিপুৱা অহাৰ কাৰণে ভালেই হ'ল তো এতিয়া আৰু গৈ থাকিম কেছ নাই আৰু এতিয়া তো বলক আহি গ'লোঁ নংপো আৰু ইয়াৰ পৰা লেফ্ট টাৰ্ণিং এটা ল'ব লাগিব অলপমান আগত আৰু তাৰপিছত অলপমান ওপৰত উঠিব লাগে লেকটো পাই যাম মহানগৰ লেক তো আমাৰ লগৰ দুজন আহিয়ে পোৱা নাই চাই আছোঁ তাতে আহিয়ে পোৱা নাই এতিয়ালৈকে তাহাঁতেও আহি লওক সেইটো মহানগৰ লেক ইয়াৰ পৰা ফাইনেলি মহানগৰ লেকত এণ্ট্ৰি এইখিনি অলপ ৰাস্তাটো বেয়া কিন্তু ভিউটো মজা কিন্তু ইয়াৰে অলপমান ওপৰত বম ভিউ এটা পায় তাত দুটামান ফটো ক্লিক কৰিব লাগিব লাষ্ট টাইম আহোঁতে মানে তাতে ক্লিক কৰিছিলোঁ এবাৰো মানে তাতে ক্লিক কৰিম ফটো এইটো ভিউ এইটো পইণ্টত লাষ্ট টাইম ৰখিছিলোঁ এবাৰো ৰখিম এইটো ভিউটো আৰু এতিয়া আমি আগত যাম এইটো ভিউটো আৰু ইয়াৰ পৰা এটা প্ৰব্লেম হ'ল মানে অলপমান আৰু তলত যাব লাগিব কৈ আছোঁ কি প্ৰব্লেম হ'ল এইটো ভিউটো হ'ল কি মানে আমাৰ কাৰো লগত কেছ নাছিল মানে তো তাততো মানে গাড়ী চাড়ী পাৰ্কিং কৰাৰ কাৰণে আৰু খাবলৈ কাৰণে কেছটো লাগিব ন তো আৰু ৰাতিপুৱা একো খায়ো অহা নাই মানে তাতে কিবা খাম বুলি সেইকাৰণে এতিয়া আৰু মানে তলত গৈ আছোঁ পইচা অলপ ওলাব ATM-ৰ পৰা তো এইখিনিয়ে মানে কি হ'ব মানে উপায় নাই চব মানে জিপেত আছে কিন্তু তাত জিপে নহয় চাগে মানে লাষ্ট টাইম আহোঁতে মানে তাত জিপে হোৱা নাছিল সেইকাৰণে মানে ৰিস্ক নল'লোঁ আৰু মানে ওলাই লৈ আহোঁ যিহেতু বেছি দূৰত নাইতো তলৰ পৰা উঠিছোঁহে মাত্ৰ সেইকাৰণে পটকৈ পইচাখিনি ওলাই লৈ আহি এগেইন গৈ আছোঁ মহানগৰ লেকলৈ অ'কে কেছ ওলাই ল'লোঁ অলপ আৰু এতিয়া গৈ থাকোঁ আমাৰ ডেষ্টিনেশ্যনলৈ মহানগৰ লেক Dreaming, I'll be dreaming, I'll be dreaming. এই চকলেট দি দিলা আমাৰ বাবু ভাই পাছে পইচাটো কাই দিছিল মোৰ পইচা দি ময়ে চকলেট খাওয়া নিছি কি আহিছ কি এইটোৱে মহানগৰ লেক আৰু বহুত টুৰিষ্ট আহিছে চাব পাৰে বাইকৰ 20 আৰু পাৰ পাৰ্চন 30কে এণ্ট্ৰি ফিজ মানে টোটেল 50 আৰু আমাৰ এই ইন্দ্ৰ ভাইৰ মাথা গৰম হৈ গৈছে মানে চুনা লাগি গৈছে নাকি ইন্দ্ৰ ভাই তো দেখাইতো দিলোৱে বাইকৰ 20 আৰু পাৰ পাৰ্চন 30 তো যদি পইচা নল'লোঁ মানে তো চুনা লাগি গ'লে ভালকৈ আৰু আহি পালোঁ মহানগৰ লেক
এতিয়া আগতেও আহিছিলোঁ একবাৰ তো ভিউটো দেখাই দি আছোঁ আপোনালোকক চাই থাকক এই ইন্দ্ৰবাই কেনে লাগছে এই মজা আৰু ধামাকা হ'ব নেকি এইটোৱে চিনাৰীটো আৰু আগৰ ফালে আছে দেখাই দি আছোঁ ইয়াত বটিং শ্বুটিং হৈ আছে পূৰা চাই ল'ব পাৰে এইটো বটিং শ্বুটিং হৈ আছে ধুনীয়াকৈ ভিউটো মজা আগৰ ফালে গৈ আছোঁ আৰু মজা ভিউ আমাৰ এইটো জকাৰ ইন্দ্ৰভাই জকাৰ নহয় এনে ফাল্টু বস্তু বেয়া নাপাবা চৰি অ' ভাই কেনে লাগছে একদম ধামাকা ধামাকা না ধামাকা না এই বঢ়িয়া হেপী নিউ ইয়াৰ অল অফ ইউ হেপী নিউ ইয়াৰ হেপী নিউ ইয়াৰ এভৰিৱান এইটো ইনএস্কেপে 60 টকা কফি খাইছোঁ আমি আমাৰ এই বাবু ভাই ইন্দু ভাই স্পন্সৰ্ড বাই মনজিত কলিতা স্প্লিট হৈ আছে মজা তো আমাৰ কফি চফি খোৱা হৈ গ'ল আৰু ইয়াত অলপ মানে ফটো ছেশ্যন চলি আছে দেখাই দি আছোঁ এই আমাৰ এই মডেলটো এই দেৱৰাজ এই কেমেৰামেন নৱ বাবু ভাই আৰু লোকেশ্যনটো একবাৰ দেখাই দি আছোঁ I'll be dreaming. I'll be dreaming. I'll be dreaming. তো এইটোৱে আছিল ভিউটো আৰু ভিডিঅ'টো দেখাই পাইছে আৰু ইয়াৰ পৰা আমি এতিয়া ওলাব লৈছোঁ তো ইন্দ্ৰভাই আমাৰ গাড়ীখন ওলাব বাইকখন আৰু মইতো আগতে ওলাই লৈছোঁ ফটো শ্বুটৰ কাৰণে সেইকাৰণে তো এতিয়া ইয়াৰ পৰা যাওঁ ইয়াৰ পৰা এতিয়া ওলাই দিলোঁ এতিয়া ঘৰলৈ যাই থাকিম মানে দেৰি বহুত হ'ল আমি ইয়াত অলমষ্ট 2-2.5 ঘণ্টা মানে আছোঁ ইয়াত মানে ভাল লাগছে মানে মই ফাৰ্ষ্টবাৰ যিবাৰ আহিছোঁ ন তেতিয়া ইমান মানুহ নাছিল মানে আজি যিমান মানুহ হৈছে ন আজি সেইকাৰণে ভাল লাগছে কিবা এটা তো অলপ থাকি দিলোঁ আৰু এতিয়া গৈ থাকোঁ আৰু মানে ইমান মানুহ এক্সপেক্ট কৰাই নাছিলোঁ মানে যিমান মানুহ হৈছে ন আজি বহুত বেছি মানুহ হৈছে তো ভালে তাতো 1 তাৰিখ আজি তো চবেই আৰু এনজয় কৰিব ওলাই আহিছে ঠিকেই আছে আৰু আমাৰ এই বাবু ভাই আৰু ইন্দ্ৰভাই আৰু মোৰ মানে এটা ভুল হৈছিল মানে মাৰনগৰ নহয় মানগড় তো চালোঁ মেপত ভালকৈ নামটো মানগড় তো একো নাই মই মাৰনগৰ বুলি ভাবিছিলোঁ তো মেপত চাওঁতে মানে গম পাই গ'লোঁ আৰু পামেই আৰু বেছি দূৰ নাই আৰু টল প্লাজাও পাৰ হৈ আহিলোঁ গুৱাহাটী পাব মানে বেছি দূৰ নাই তো ভিডিঅ'টো ইয়াতে শেষ কৰিম চাগে এইখিনি আছিল আজিৰ ভিডিঅ'টোত যদি ভিডিঅ'টো চাই কিবা অলপ ভাল পালে তো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট কৰি জনাব কি ইম্প্ৰুভ কৰিব পাৰোঁ ক'ত কি ভুল হৈছে আৰু আকৌ লগ পাম নতুন এটা ভিডিঅ'ত টিল দেন ষ্টে ছেফ ষ্টে হেল্ডি আৰু সকলোকে হেপী নিউ ইয়াৰ এগেইন তো বাই বাই